মানুহৰ জীৱন কচুপাতৰ পানী মুখৰ কথা নহয় এয়া মুহূৰ্ত লোকৰ পানী সময় খুবেই কম সময়ৰ নাটনি তথাপিতো শুন আজি দেশৰ কাহিনী অনাচাৰ অবিচাৰ বেবিচাৰৰ সমাহাৰ দুৰ্নীতিৰে গাল চক্ৰত শূন্য মানৱ অধিকাৰ একা বুঢ়া সকলোৱে নোৱাৰি মানিছে হাত সোণৰ অসমৰ হাৰ সপোন থাকি চিকিৎসা স্বাধীনতা মূল্য ৰাখি দেশত থাকি লাভ কি চাউলৰ কেজি 40 টকা দিন দুখীয়াই খাব কি 200 বছৰ স্বাধীনতাৰ এটা দিনো পাহৰা নাই স্বাধীনতা পায়ো কি লাভ স্বাধীনতাৰ মূল্য নাই আজিৰ অসমখনত সমস্যাৰ অন্ত নাই নামৰে চব অসমীয়া কামৰ মিলি পলাই চাই বম ব্লাষ্ট অপহৰণ হত্যাকাণ্ড বলাৎকাৰ এয়ে নেকি আজি আমাৰ স্বাধীনতাৰ উপহাৰ SOS Savage of the street Savage shit yeah Let's get on with this now Luitor parode con bají নিজকে এবাৰ চোৱাচোন সুধি ইয়াতে কিয় যে দেশৰে দুৰ্নীতি দেশৰে দুৰৱস্থা কিয় বাচি লুইতৰ পাৰৰে অসমবাসী নিজকে এবাৰ চোৱাচোন সুধি ইয়াতে কিয় যে দেশৰে দুৰ্নীতি দেশৰে দুৰৱস্থা কিয় বাচি অসম আমাৰ ৰূপহী গুণৰো নাই শেষ ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ কিমান বেলি উদয় হ'ল কিমান বেলি হস্ত গ'ল স্বাধীনতা পায়ো লাভ একো নহ'ল লাভে কিহৰ তোমালোক অসমীয়াৰ নাহে কোনো একতা বাংলাদেশী ধৰ্মকাৰী নাহে কোনো বৰুতা আছে খালি চাউতা ঘটনা মজা লুবাব অসমীয়া জনতা বাহ 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 চুবাব অসমীয়াৰ কাণ্ড বাংলাদেশীৰ আগমনত দেশ লণ্ড ভণ্ড বাংলাদেশীৰ প্ৰবচনে দেশ কৰিলে ধ্বংস এয়াই আমাৰ চৰকাৰ চব দেখা পায়ো অন্ধ তোমাৰ ৰাজনীতি নাবালিকা ধৰ্ষণ শুনি শুনি কাণ পকি কটাৰীবোৰৰ নিৰ্যাতন ধৰ্ষিতা যুৱতীৰ আতংকিত ক্ৰন্দন কোনে আজি কৰিব সেই আতংকৰ বিনাশন ইলেকশ্যনৰ আগত আহি ঠিকছে দিয়ে ভাষণ ইলেকশ্যন জিকাৰ পিছত পাহৰি যায় শাসন বেজালৰ ধৰ্মকাণ্ড কৰা দৈনিক পত্ৰিকা স্বাধীন হোৱাৰ 70 বছৰ পিছতো এই অৱস্থা কিমান আৰু হ'ব কেচকাল কেতিয়া আহিব একতা সোনকালে জাগি উঠা অসমীয়া জনতা বেং মুখাৰ্জীৰ ৰেপ গানৰ একচেতিয়া আক্ৰমণ চবে মিলি দেশ বচান কাম যে এইকাৰণে আজীৱন मुगलों ने किया हमला असम में लहराया था मुगलों का झंडा पूरे देश में फैला था उनका आतंक का छाया महिलाओं का रेप और बालकों की हत्या तब आया मसीहा सबका छूटा था पसीना नाम था उसका लाचित बोल कौन कौन लड़ेगा अबे किसमें है दम कौन लड़ेगा अबे किसमें है दम युद्ध भूमि का उठा एक ही दहाड़ में 100 दुश्मन मरने लगे एक ही प्रहार में वो चिल्लाया बोला अभी सो काल बन के आया तेरा रोक सके तो रोक ले मुगलों को भगाना था उसका अभियान देश बचा के प्राणों का दिया था बलिदान भारत में बनाया असम का पहचान और उस पहचान को आज हमने किया है बदनाम लालच है तुम जैसे देशवासियों पे लालच है तुम जैसे देशवासियों पे जो अपनों में झगड़ते हो अन्याय तुम सहते हो अत्याचार सहते हो और लड़ने से तुम डरते हो इस बात का डर तुझे मौत सबको आएगी क्या फायदा उस जीवन का जो हर वक्त रुलाएगी भूलना मत हमारी 200 साल की गुलामी पहले तो गुलाम था और आज तू इंसान नहीं पहले तो गुलाम था और आज तू इंसान नहीं पहले तो गुलाम था और आज तू इंसान नहीं पहले तो गुलाम था और आज तू इंसान नहीं पहले तो गुलाम था और आज तू इंसान नहीं yeah that's what this savage off the street it's a savage shit yeah